নমস্কাৰ, Edu-Assam চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি দশম শ্ৰেণীৰ গণিতৰ কুৱেশ্যন নম্বৰ ৰিভিজন 1ৰ কুৱেশ্যন নম্বৰ 4 আৰু 5টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 4টো আমি চাওঁ। কুৱেশ্যনটো দিয়া আছে যদি P is proportional to Q আৰু P equal to 6, Q equal to 30 হয়। P to 6 হ'লে Q to 30, তেতিয়াহ'লে আমাক উলিয়াব দিছে P টো যদি 2 হয় Q2ৰ মান কিমান। ইয়াত আমাক দিয়া আছে P2 সলিউশনটো আমি চাওঁ কেনেকৈ কৰিব লাগে। P2 Qৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ, অৰ্থাৎ Pৰ মান যদি বাঢ়ে Qৰ মানে কি হ'ব, Pৰ মান বাঢ়িলে Qৰ মান বাঢ়ে। এতিয়া আমি লিখিলোঁ এনেকৈ চাৰ্ট বনাই। Pৰ মান দিয়া আছে 6, P যদি 6 হয় তেতিয়াহ'লে Qৰ মানটো হয় 30। এতিয়া আমাক উলিয়াব দিছে Pৰ মান যদি 2 হয় Qৰ মানটো কিমান। আমি আগৰ প্ৰশ্নবিলাকত আলোচনা কৰি আহিছিলোঁ যে প্ৰত্যক্ষ বিচৰণ হ'লে যদি ক্ৰছ পূৰণটো ছেম হয়, অৰ্থাৎ 30 আৰু 2 যিখিনি পাম 6 আৰু সেই সংখ্যাটোৰ পূৰণফলটো ছেম হ'ব লাগিব। এই দুটা পূৰণ কৰিলে আমি পাওঁ 60। 10ৰ লগত কি পূৰণ কৰিব লাগিব 10, অৰ্থাৎ এক কিমান হ'ব 10। অৰ্থাৎ P যদি 2 হয় Qৰ মান কিমান হ'ব লাগিব 10 হ'ব লাগিব। এনসাৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 5ত দিয়া আছে তলৰ তালিকাখনৰ খালী ঠাইত y মানটো লিখিব দিছে। ইয়াত y মানটো আমাক উলিয়াব দিছে। ইয়াত আমি প্ৰথমতে লক্ষ্য কৰিম xৰ মান কি হৈছে। xৰ মান ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু y মানটো ক্ৰমান্বয়ে কি হৈছে কমি গৈছে। 32 আছিলে 16 হৈছে, 16 পৰা 8 হৈছে, আৰু xটো বাঢ়ে আৰু yটো কি হৈছে কমিছে। ইয়াৰ ক্ষেত্ৰত আমাৰ x আৰু y যেটো বিচৰণ হ'ব সেইটো প্ৰত্যক্ষ বিচৰণ, পৰোক্ষ বিচৰণ হ'ব। প্ৰত্যক্ষ হ'লে আমাৰ ডাইৰেক্ট বাঢ়িলে বাঢ়ে কমিলে কমে, আমাৰ এতিয়া বাঢ়িছে কমিছে, বাঢ়াৰ লগে লগে এইটো কমি আহিছে, এইটো হ'ব পৰোক্ষ বিচৰণ। পৰোক্ষ বিচৰণ হ'লে x বাঢ়িলে yটো কমে, x যদি কমি যায় তেতিয়াহ'লে yটো বাঢ়িব। ইয়াত বাঢ়োতে এইটো কমিছে। ইয়াৰ ক্ষেত্ৰত আমি লক্ষ্য কৰিলে চাম এইটো চিধা চিধি যিটো পূৰণ হয় কলমটো, যেনে 1 আৰু 32ৰ পূৰণফল 32, 2 আৰু 16 পূৰণ কৰিলে 32, 8 আৰু 4 পূৰণ কৰিলে 32, এইকেইটা ছেম হয়। এতিয়া ইয়াত কি হ'ব 8ৰ লগত কি পূৰণ কৰিলে আমি 32 পাম, কিমান হ'ব 8ৰ লগত কিবা এটা পূৰণ কৰিব লাগিব, সেইটো কিমান হ'ব লাগিব 32, গতিকে কিমান হ'ব 4, অৰ্থাৎ আমাৰ এনচাৰটো হ'ব 4। এনেকুৱা ধৰণে আমি এইবিলাক অংক কৰিব পাৰোঁ। আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ Edu-Assam চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। ধন্যবাদ।